Stop. ৰাতিপুৱা শুই উঠি বতৰটো দেখি মনটো ভালেই লাগি গ'ল কাৰণ আজি আছে শ্বুটিং আৰু শ্বুটিং আছে আউটডোৰ গাড়ীত গৈ আছোঁ শ্বুটিঙৰ কাৰণে আৰু এয়া চন্দনৰ মুখত আপোনালোকে এংকাৰিং ব্লগ হেল্ল' এভৰিৱান আজি আহিছোঁ স্বৰ্গমৰ শ্বুটিঙত আৰু আছোঁ মই এতিয়া আদাবাৰীৰ এখন পাৰ্কত আপোনালোকক শ্বুটিঙত কি হয় কি কেনেধৰণে আমি শ্বুটিং কৰোঁ সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো চাব আৰু যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ তো আপোনালোকে মৰম দিব আশা কৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব বয়ফ্ৰেণ্ড থাকিলেহে থকা বুলি কম ন এতিয়া ৰচিবাৰ নিচিনা আমাক ৰুটি বনাই দিয়া মানুহ নাই ৰাতিপুৱা 2.5 আহিছে আদৰ আছো 3.1 আহিছে Sarvam 2.5 আহিছে জানমণি জেতুকা পাতৰ দৰে আদি বহুতো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতা ৰাঘৱ নিগমকে কোনে চিনি নাপায় কিন্তু এইবাৰ ৰাঘৱ নিগম আহি আছে এটি নতুন ৰূপত ৰেঙনিৰ এখন নতুন ধাৰাবাহিকখনৰ নাম হৈছে ইয়াত এপাহি গোলাপ ধাৰাবাহিকখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ইয়াইনী বৰাই ইয়াৰ এপাহি গোলাপ ধুনীয়া পৰিৱেশ আৰু ধুনীয়া পৰিৱেশৰ মাজত আমাৰ চৰগমৰ এটি ধুনীয়া সুবিধা আছে কিন্তু এতিয়া সময় হৈছে ইমান ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আমাৰ স্বৰ্গমৰ এই সুৰীয়া যাত্ৰা অব্যাহত থাকিব কিন্তু এতিয়া সময় হৈছে এটি চমু বিৰতি অ'কে বিৰতিৰ পৰা আহা তাৰপিছত নেক্সট লিংক দেৱদা কি কৰিব আপুনি এতিয়া মনৰ মাজত ৰিলটো নবনাই দেৱদায়ে এটা ৰিল বনোৱাক লৈ এয়া টনাজোৰা চিনেমা বৰবাদ কৰি দিলে দেখি থকা নাই দেখি আছে নেকি আমি চাইডে চাইডে Stop. এইকেইদিন যি ৰ'দ দিছিলে কালি ৰাতি শ্বুটিঙৰ কথা ভাবি কিনে অকণমান ভয়ে লাগিছিলে যে ৰাতিপুৱা বা কিমান ৰ'দ দিব কি কথা কিন্তু আজি ৱেডাৰটো ইমান বেছি ভাল অলপ বতাহ মাৰি আছে আৰু তাতে ইমান ধুনীয়া পৰিৱেশ এটাত গ'লোঁ অটল উদ্যানত যদি আপোনালোকেও যাব বিচাৰে যাব পাৰিব ইমান ধুনীয়া লাগিব আপোনাৰ গৈ শান্তি লাগিব মাত্ৰ অলপ ৱেডাৰটো চাই ল'ব ৱেডাৰটো কেনেকুৱা হয় কি কথা কাৰণ যদি আপুনি ৰ'দত যায় তেতিয়া তাতে বেছি সময় কটাব নোৱাৰিব কাৰণ মস্ত গৰম হ'ব আজি যিহেতু ৱেডাৰটো বহুত ভাল আছিলে ভগৱানে কৃপা কৰিলে আমাৰ ওপৰত এইকাৰণে ভাল লাগিল গোটেই দিনটো কটালোঁ তাতে আৰু বেষ্ট পাৰ্টটো হ'ল এই মন্দিৰটো ইমান ধুনীয়া মন্দিৰ শ্বুটিং শেষ হোৱাৰ পাছত এয়া পেট পূজা কৰিবৰ বাবে ৰেষ্টুৰেণ্টত সোমালোঁ আজিলৈ আহোঁ বাই